বিপে প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰি বৃহৎ সংখ্যক আমাৰ সমৰ্থক আহিছে ইয়াত আমি নিশ্চিতভাৱে আগন্তুক যিটো 6 তাৰিখত নিৰ্বাচন হ'ব তাত জয়ী হ'ব। আপুনি কেনেকুৱা মনত কেনেকুৱা না না ভাল লাগিছে হাজাৰ হাজাৰ জনতা আপোনাক ছাপোৰ্ট কৰিছে ভাল লাগিছে ডেফিনেটলি। কথা উল্লেখ কৰিব বিচাৰিছোঁ আপোনাৰ ইপিপিএলৰ যি কেণ্ডিডেট আছে আপোনাৰ এগেইনষ্টত তেখেতে জয় হ'ব বুলি আপুনি ভাবেনে আপুনি জয় হ'ব বুলি ভাবে? নাই আমি নিশ্চিতভাৱে জয়ী হ'ম। হয় ইয়াত আমাৰ মহাজোঁট বুলি আপোনাৰ বিশ্বাস আছে? বহুত মানে এতিয়া 80-90 লাখ মান পাম বোধ বহুত ব্যৱধান ভোট পাব। এবাৰ বিজেপি কি ইয়াত দখল কৰিব পাৰিব নেকি? নাই নোৱাৰে বিজেপিটো চৰকাৰ কেনেকৈ গঠন হ'ব? ইয়াততো বিজেপি ইউ পি পিৰ লগত একেলগে খেলিছে। ইয়াত বিজেপিৰ প্ৰাৰ্থীও নাই গতিকে ইউ পি পিল আছোঁ আৰু আমি আছোঁ দিছপুৰ আৰু বিজেপি কোনো পৰ্যায় চৰকাৰ গঠন কৰিব নোৱাৰে। এই 28 নম্বৰ সমষ্টি আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপুনি? মোৰ মূল প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে নায়েই। এতিয়া ইউ পি পিল অলপ আছে, সেইটো যোৱাবাৰ যিটো ভোট পাইছে ইয়াতকৈ আৰু বেছি নাপায়। মূল প্ৰতিদ্বন্দ্বী বুলি নাই, আমি নিশ্চিত হৈ যাম। মই মানে 90-1 লাখ ব্যৱধান ইমানখিনি ভোট পাম মই যিটো আশা কৰিছোঁ। ফেক্টৰ বুলি একো নাই, ফেক্টৰ নায়েই আৰু ইয়াত আমাৰ লগত যুঁজিবৰ কাৰণে কোনো প্ৰাৰ্থী ইয়াত নাই, কোনো দল নাই। গতিকে আমি মহাজোঁটত একেলগে যিহেতুকে আমাৰ কৰ্মীসকলে কাম কৰিব, কংগ্ৰেছ, AIDF, CPI, CPM, CPIML গোটেই একেলগে যিহেতুকে আমি কাম কৰিম, তাত আৰু কোনেও থিয় দিব নোৱাৰে। নিশ্চিতভাৱে আমি ইয়াত মহাজোঁটৰ হৈ মই প্ৰাৰ্থী যিটো বিপেৰ প্ৰাৰ্থী মই নিশ্চিতভাৱে জিকিম আৰু বহুত ব্যৱধানত আমি জিকিবলৈ সক্ষম হ'ম। মহাজোঁট হিচাপে আপোনালোকে চৰকাৰ গঠন কৰিব নিশ্চিতভাৱে চৰকাৰ গঠন হ'ব। এইবাৰ বিজেপি নেতৃত্বত চৰকাৰ নহয়, এইবাৰ মহাজোঁটৰ কংগ্ৰেছৰ নেতৃত্বত আমাৰ মহাজোঁটৰ চৰকাৰ হ'ব। নাই মই কৈছোঁ ইউ পি এফ এল ফেক্টৰ হ'ব নহয়। ইয়াত যোৱাবাৰ যিমানখিনি পাইছে তাতকৈ কমেই পাব পাৰে। যোৱাবাৰ 17,000 কিমান পাইছে আৰু 12টা চিটত আমাৰ BTCত BPFৰ প্ৰাৰ্থী আছে, মহাজোঁটৰ প্ৰাৰ্থী। গতিকে 12টা চিটতেই আমি নিশ্চিতভাৱে জয়ী হ'ম। ছাৰ এইবাৰ যে ইউ পি পিলে কৈ আছে 15 বছৰত মানে 28 নং গোসাইগাঁওটো মানে BPFে দখল কৰিছে, এইবাৰ BPFৰ এই দখলটো মানে ভাঙি দিব বুলি কৈ আছে। এই ক্ষেত্ৰত এখেতসকলে মুখত ক'ব পাৰে, মুখততো চবেই ক'ব পাৰে, কিন্তু আপোনালোকে দেখিছে হাজাৰ হাজাৰ সমৰ্থক আহিছে। আপোনালোকে যিহেতুকে সাংবাদিক বিভিন্ন স্থানত যায়, নিশ্চয় আপোনালোকে গম পায়, গাঁৱত হওক বিভিন্ন মানুহৰ পৰা গম পায় বৰ্তমান মানে যিসকল মানে ভোটাৰ তেখেতসকলে কাক দিব বিচাৰিছে আপোনালোকে নিজেই জানে। নাই মূল ইছ্যু আমাৰ যিটো সমস্যা, বিশেষকৈ আমাৰ ইয়াত মই 15 বছৰ যদিও বা বিধায়ক হৈছোঁ, গোটেই সমস্যাবিলাক সমাধান কৰিব পৰা নাই। গৰাখহনীয়াৰ প্ৰশ্ন আছে ইয়াত আৰু বিভিন্ন সমস্যা আমাৰ ইয়াত আছে। সেই সমস্যাবিলাকক মই এইবাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম।